Hi guys. Oh, hey, what's up people? Welcome back to my YouTube channel again. Good dinner more guys as a video shot korba ahiso. So guys, olo personal kamor busy asilo mane moi aro koisilo na camera to busy moli nake. Tia moi shot koriso iPhone 11 lot. Hey, ঘৰতে 12 দিন মান হল থাকে ভিডিও নিদিয়া। তো এটো ব্লগ তো আজি এডিট কৰিম আজি দি দিম। তো এতিয়া গাইস olo পিছত খৈৰাবাৰী যাম খৈৰাবাৰীৰ পৰা আৰম্ভ যাৰক এনেকুৱা গৰমৰ ওলাই যাব লগা হৈছে মানে কি কবি গাইস। সো কি কোনে চেনেলটো সাবস্ক্রাইব করব না পারলে চেনেলটো সাবস্ক্রাইব করে দিলে হয়। সো ইয়ার পরে নতুন নতুন ব্লগ পাবো আজি এটা পাবো পরকি এটা পাবো। সো এদিনটা ব্লগ দিম আর জীবন হোক। সো গাইস এইখানে আর কি কম। সো এটা আমার ভিডিওখিনি এনজয় করে থাকো আর তো চেনেলটো সাবস্ক্রাইব করব না পারলে হল লগক শেয়ার করব না পারলে হল লাইক করব না পারলে হল এইখিনি আৰু বাকি একো নাই মাত্ৰ চেনেলটো সাবস্ক্রাইবাৰখিনি বাঢ়াব লগা আছে মানে গাইস সাবস্ক্রাইবাৰ বাঢ়াব লাগিব। আমাৰ সুপাৰ বাইক আহি গৈছে আজি মোৰ বাইক ৰাইডটো ইটো মানে পুৰা সুপাৰ বাইক। সো গাইস এতিয়া খৈৰাবাৰী যাবলৈ ওলাইছো। So guys, দিনৰ 12টা বজাত আমি দুজনে ওলাই আছো। সো গৰমৰ মজা লবৰ কাৰণে এতিয়া খৈৰাবাৰী যাইছো। সো খৈৰাবাৰী যাই পিনে অলপ কিছু কাম আছে। हम दोनों धीरे धीरे अपने मंजिल की ओर बढ़ रहे हैं। बट गाइस हमें हमारा मंजिल अभी तक नहीं मिला था। सो गाइस हमारा साथ एक्सीडेंट हो गया यहाँ पर जिसे मिलने आए थे ना वो ही नहीं है। सो गाइस हम तो ऑफिस से तो बाहर आ गए थे बट हमें भूख बहुत लगी थी तो इसीलिए हम खाने के लिए होटल में आया हूँ। वो होटल में कुछ खा के जाएंगे फिर घर और कुछ खा। सो गाइस আমি পৰঠা তো অৰ্ডাৰ দিলোঁ বাট এতিয়া খাবলৈ বাকী আছে খাই পিনে তো চিধা ঘৰ যাওঁ আৰু কম কি। সো গাইস খাইতো ল'লোঁ এতিয়া বিল দিয়া টাইম মোৰ চেহেৰা গিলা এনেকুৱা হয় ইয়াৰ চেহেৰা আছে আৰু মোৰ চেহেৰা আছে কেনেকুৱা অৱস্থা হৈ গৈছে এতিয়া বিল দিয়া টাইমত এনেকুৱা হয় মানে গাইস বাকী একো নাই बिले मैंने मैन बोल के बोला वो रहता ना। घर जाने से पहले एक स्टिंग तो जरूर लेना है हमारा एनर्जी पूरा खत्म हो गया इसलिए पीना तो बनता ही है गैस। सो गाइस आते आते हम यहाँ पर रुके। सो गाइस यहाँ पर कुछ करने वाला ही समथिंग गॉन रॉन्ग। सो गाइस क्या हो सकते हैं इस पॉकेट में देखो गौर से देखिए इस पॉकेट में क्या है आप देखोगे तो इस पॉकेट में है। सो गाइस এতিয়া বাজিছে দুপৰীয়াৰ 4টা। সো মানে গাইস কথাটো ঘৰ যাই পিনে কৈছোঁ কেনেকুৱা চিষ্টেম হৈ গ'ল আজি দিনটো মানে এনে বেকাৰ পৰি গ'ল মানে। সো গাইস হিন্দীটো ব্লগটো আধাত কম হিন্দীত আধাত কম অসমীয়াত। সো গাইস ফেচটো নিদিখাওঁ বেয়া হৈছে আৰু না গাইস